কবিতাৰ শিৰোনাম দুৰ্ভগীয়া হাতীৰ ক্ৰন্দন। এজাক মানৱৰূপী পশুৱে প্ৰাণ ল'লে তাইৰ। সপোনবোৰ আজি ভাগি তাইৰ শেষ হৈ গ'ল। সপোন দেখিছিল তাই গৰ্ভস্থ পোৱালীৰ সৈতে মধুৰ সপোন। মানৱ আছিল তাইৰ বাবে নিচেই আপোন। গৈছিল জনঅৰণ্যলৈ, কি জানিবা খাবলৈ পাওঁ কিবা এটা। কিন্তু সেই দানৱে তাইৰ সংসাৰলৈ মাতিলে ঘোৰ বিপন্নতা। ফটকাত ছিগি গ'ল তাইৰ মুখ আৰু জিভা। তথাপি নদীত জঁপিয়াইছিল নিজৰ আৰু পোৱালিটোৰ জীৱন বচোৱাৰ অযুত চেষ্টা। কিন্তু নিষ্ঠুৰ পাষাণে প্ৰাণ ল'লে তাইৰ। মাথো নীৰৱভাৱে কান্দি ৰ'ল। কৈ গ'ল গৰ্ভস্থ সন্তানক, তোক বচাব নোৱাৰিলো অ বোপাই। মানৱৰ অত্যাচাৰত আমি যে নিৰুপায়। নাকান্দিবি অ বোপাই, সদায় মই শৈৰৱ তোৰ দুৰ্ভগীয়া আই। নোৱাৰো যে চিঞৰিব, কৰিব নোৱাৰো অ আস্ফালন। দানৱৰ অত্যাচাৰত আমিতো মৰিবই লাগিব। কোনে দেখিব আজি তাইৰ হিয়া ভঙা কান্দোন? কোনে সাৰ্থক কৰিব তাইৰ মধুৰ সপোন? নিষ্ঠুৰ মানৱ, এবাৰো নকঁপিলেনে হৃদয়? দুৰ্ভগীয়া জন্তুৰ প্ৰতি কোনো অনুকম্পা মনত নহ'লনে উদয়? তহঁতবোৰ সঁচাকৈ বহুত নিৰ্দয় অ, বহুত নিৰ্দয়।